নমস্কাৰ। আজি মই মোৰ এই চেনেলৰ জৰিয়তে মই আপোনালোকক নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। নৱবৰ্ষৰ বুলি ক'লে মানে কথাটো আজিকালি কিছুমান মানে ল'ৰাই মানে কি হয় হেপী নিউ ইয়েৰ বোলে মানিছোঁ, য'ত ত'ত মদ পানী খায়, মদ ভাং খাই মানে এইবোৰ ডন হাই লাগি গাড়ী ঘোঁৰা চলায়, সেইবোৰ আমুকৰ ঘৰ হেৰিয়াত যাওঁ সেইফালে যাওঁ, সেইবোৰ মানে কৰিব নালাগে। উৎপাত কৰে তাৰমানে, সেইবোৰ কৰিব নালাগে। আচলতে মদ এইবোৰ মাদক দ্ৰব্য খোৱা মানে কি নিজকে বিপদ, নিজৰ শৰীৰত বেমাৰ আনি লোৱা। সেইটো কি নিজে মানে এটা শ্ল' পয়জন খোৱা নিচিনাই হৈছেগৈ এইটো। তো তেনেকুৱাবোৰ কৰিব নালাগে। ৰ'ব দেই, মই দৰ্জাখন মাৰি লৈছোঁ অলপ হেৰি। তেনেকুৱাবোৰ কৰিব নালাগে। আৰু নতুন বছৰ বুলি ক'লে মানে কি যোৱা বছৰটো যিটো গ'ল, সেই বছৰটোতকৈ এই বছৰ মানে 2019 চনত ভালদৰে মানে থাকিব লাগে, ওচৰে পাজৰে মানুহখিনিৰ লগত মিলিব লাগে, তেনেকুৱা ধৰণৰ মানে চিন্তাধাৰাবোৰ আনিব লাগে। কিছুমানৰ ধৰিছোঁ বেয়াটো মানে যিটো বেয়া আছে সেইটো মানে ভালটো দেখুৱাই দিব লাগে, ভাল এটা আদৰ্শ দেখুৱাব লাগে। আৰু মানে কি হৈছে কিছুমানে এনেকুৱাও কৰে, মানে এইবোৰ মানে ফূৰ্তিতে কৰে নে কিবা হেৰিয়াতে কৰে নেকি নাজানো। ক'ৰবাত মানে চৰকাৰে দিছে মানে সুবিধা, ৰাইজৰ কাৰণে দিছে, লাইটৰ বাল্ব ৰাস্তাত দিয়ে, সেইবোৰ মানে ফূৰ্তিতে কিছুমানে ভাঙি দিয়ে। এইটো ভাঙিলে মানে কাৰ লোকচান? আমাৰ লোকচান, আমাৰ সমাজৰ লোকচান। তো সেইটো কৰিব নালাগে। ক'ৰবাত যাব এতিয়া দেখিছোঁ এনেকৈ চৰকাৰে মানে পানীৰ সুবিধা দিয়ে, সেইবোৰ পানীৰ কাৰণে মানে পানী নথকা জেগাবোৰত। তো সেইবোৰ জেগাবোৰতো মানে কিছুমানে টেপবোৰ মানে কিছুমানে ভাঙি দিয়ে, শিলগুটি ইটা মাৰি। তো সেনেকুৱাবোৰ কৰিব নালাগে। ক'ৰবাত ধৰিছোঁ কিবা মানে বৰ্ড থাকিব, চৰকাৰী মানে অফিচ থাকিব, কাৰ্যালয়, সেই কাৰ্যালয়বোৰত মানে কিবা বৰ্ডে চৰ্ডে মানে শিলগুটি সেইবোৰ মাৰি জানো কি হৈছে আৰু? সেইবোৰ মাৰি কি দেশখনে মানে বৰবাদ হ'ব। এটা কথা মন ৰাখিব, দেশ যদি উন্নত হয় আপোনালোকৰ উন্নত হ'ব। দেশৰ উন্নতি মানে আপোনালোকৰ উন্নতি। দেশখন যদি তললৈ যায়, অৰ্থ ব্যৱস্থা দেশ যদি তললৈ আহে, আপুনিও মানে শান্তি নাপাব, আপুনি একো আপোনাৰ অভাৱ হ'ব। মানে দেশ হৈছে আমাৰ ঘৰ, দেশখন হৈছে এখন আমাৰ ঘৰ, দেশখন আমাৰ ঘৰ বুলি মানি ল'ব লাগে। তো তেনেকুৱা ধৰণৰ কথা। আৰু মানে বহুত সেনেকুৱা মই দেখিছোঁ, বিশেষকৈ আমাৰ ভাৰতৰ ভিতৰত আমাৰ অসমেই এখন দেশ। মই তাৰমানে আজি মানে কৈছোঁ মানে ভাৰতৰ ভিতৰত অসম এখনেই মানে এখন ৰাজ্য হয়। এই ৰাজ্যখনে কি কৰে, বেছি হিংসা মানে ভাৱটো মানে অসমতে আছে, মানে বেলেগ ক'তোৱে নাই। মই বহুত জেগাত মানে ঘূৰিছিলোঁ, কেইবাটাও জেগাত মই ঘূৰা হয়, মই দেখিছোঁ নাই আমাৰ অসমৰ নিচিনা মানুহ মানে নাপাবই, ক'তোৱে নাপাব। বাৰু নাপাব বুলি কৈছে, কিছুমান ভাল মানুহে ভাবিছে অসম মানুহ ইমান ভাল, কেলৈ অসমৰ মানুহৰ ওপৰত বেয়া কথা কৈছে, বদনাম গাইছে, এইবুলি ভাবিছে। সেইবোৰ চব মানুহতো বেয়া নহয়। মানে 100 ভিতৰত মানে 90% মানুহ বেয়া অসমত, মই সেইটো কৈছোঁ। ভাল যদি হয় 10%ৰ ভিতৰত আপুনি পৰিব লাগিব। বাৰু মই আজি বেছিকৈ ক'লোঁ নে কিবা কিবি? হ'ব বাৰু, আজি ঠাণ্ডা হৈছে। চৰকাৰে কি কৈছে, আমাৰ ভাৰত চৰকাৰে মানে বিদেশৰ পৰা আধুনিক তাৰমানে পদ্ধতিৰে কিছুমান বস্তু ইয়াত নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে। সেইবোৰ তাৰমানে মই আপোনালোকক মানে দেখুৱাম ভিডিঅ'বোৰ। মানে মোৰ অলপ অসুবিধা হয়, মই এটা প্ৰাইভেট কোম্পানীত মানে কাম এটা কৰি থাকোঁ আৰু আহি তাৰমানে ৰুমত আকৌ এখন ভাত বনাব লাগে, এইবোৰ আজাং বুজাং আৰু বজাৰ কৰিব লাগে। বাৰু যি নহওক, সেইটো হয়। আৰু কিছুমানে ভাবে কি কিহৰনো ইউটিউবৰ চেনেল দিছে এই ল'ৰাটোৱে, সেইবোৰ মোৰ লগৰ ভাবে। এইটো এতিয়া মোৰ এটা চখ বুলি ক'ব পাৰি।
মোৰ ভিডিঅ'টো ভাল লাগিলেও বেয়া লাগিলেও সেইবোৰ একো হেৰি নাই মানে মই এটা ভিডিঅ' মই ডাউনলোড কৰিছোঁ মানে মোৰ এটা তাৰমানে আশা থাকে তাৰমানে মই এই আশাবোৰকে তাৰমানে ইয়াত মই লোডিং কৰি দিছোঁ মই হ'ব বাৰু আজিলৈ আহিছোঁ মই ভিডিঅ' আৰু মই মাজে সময় পালে মই ভিডিঅ' বনাম আৰু দিম হা মোৰ ভিডিঅ'ত মানে এডিটিংবোৰ মানে বেয়া আৰু মোৰ মোবাইলটো মানে এটা কমজুৰি হয় মানে সস্তীয়া কোম্পানী হয় সেইকাৰণে বাৰু হ'ব ধন্যবাদ